মহাভাৰতৰ মুঠ কেইটা পৰ্ব আছে আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব 18টা। মহাভাৰতৰ মুঠ পৰ্ব 18টা আছে। কুৰুক্ষেত্ৰৰ যুদ্ধ কেইদিন ধৰি চলিছিল আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব 18 দিন। কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিন ধৰি চলিছিল। ধৃতৰাষ্ট্ৰৰ পত্নীৰ নাম কি আছিল আপুনি জানেনে? ইয়াৰ উত্তৰটো জনাৰ আগত এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক। আপোনাৰ উত্তৰটো হ'ব গান্ধাৰী। মহাভাৰতৰ যুদ্ধ কোন ঠাইত হৈছিল আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব কুৰুক্ষেত্ৰ।